হেল্ল' মৰমৰ ষ্টুডেণ্ট ষ্টাডি উইথ ৰহিম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ বিশ্ব খনিকৰ। এই বিশ্ব খনিকৰ কবিতাটিৰ কবি হ'ল মফিজুদ্দিন আহমদ হাজৰিকা। গতিকে এই বিশ্ব খনিকৰ কবিতাটিৰ ১ নম্বৰীয়া পাঠভিত্তিক আৰু অতিৰিক্ত প্ৰশ্নোত্তৰ কেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই যাবা, নহ'লে তোমালোকে ভালদৰে বুজি নাপাব পাৰা। আৰু ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ১ নম্বৰ প্ৰশ্নটোলৈ চোৱা। অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবি হিচাপে কোনগৰাকী কবি জনাজাত? ইয়াৰ উত্তৰ হ'ব মফিজুদ্দিন আহমদ হাজৰিকা। ২ নম্বৰ প্ৰশ্নলৈ চোৱা। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব তত্ত্ব পাৰিজাত। ৩ নম্বৰ প্ৰশ্নলৈ চোৱা। বিশ্ব খনিকৰ বুলি লেখকে বিশ্ব নিৰ্মাণ কৰোঁতা বা পৰমেশ্বৰৰ কথা কৈছে। ৪ নম্বৰ প্ৰশ্নটোলৈ চোৱা। বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? ইয়াৰ উত্তৰ হ'ব বিশ্ব খনিকৰ কবিতাটি চুফীবাদী শ্ৰেণীৰ কবিতা। ৫ নম্বৰ প্ৰশ্ন। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি? উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি। এতিয়া আমি বিশ্ব খনিকৰ কবিতাটোৰ কেইটামান অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰিম। ১ নম্বৰ প্ৰশ্ন। বিশ্ব খনিকৰ কবিতাটো ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব বিশ্ব খনিকৰ কবিতাটো জ্ঞানমালিনী কাব্য সংকলনৰ পৰা লোৱা হৈছে। এইটো প্ৰশ্নোত্তৰ বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি যাব পাৰে। তোমালোকে এইটো ভালদৰে চাই যাবা। ২ নম্বৰ প্ৰশ্ন। জ্ঞানমালিনী কেতিয়া প্ৰকাশ হৈছিল? উত্তৰ জ্ঞানমালিনী ১৯৯৬ চনত প্ৰকাশ হৈছিল। ৩ নম্বৰ প্ৰশ্ন। কোনটো গুণে মানুহক বিষয় সুখত আসক্ত কৰে? উত্তৰ ৰজোগুণে মানুহক বিষয় সুখত আসক্ত কৰে। ৪ নম্বৰ প্ৰশ্নটোলৈ চোৱা। কোনটো গুণৰ পৰা অজ্ঞানতাৰ সৃষ্টি হয়? ইয়াৰ উত্তৰ হ'ব তমোগুণৰ পৰা অজ্ঞানতাৰ সৃষ্টি হয়। ৫ নম্বৰ প্ৰশ্ন। কোনজন কবি জোনাকী কাকতৰ লগত জড়িত নাছিল? এইটো প্ৰশ্ন তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি যাব পাৰে। উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী কাকতৰ লগত জড়িত নাছিল। গতিকে ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টোৰ পৰা যদি কিবা উপকৃত হোৱা তোমালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।